এজন আজাহাৰী মোস্তফা কামাল আজাহাৰী। মোস্তফা কামাল আজাহাৰী এজন ওপৰৰ মাল। কেৱল মূল্যবৃদ্ধিৰ কথা কয় এইজন মোস্তফা কামালে। অসমত কোনো এজন মোল্লা নাই আজাহাৰীৰ লগত বহিবলৈ। আজাহাৰীয়ে মন্তব্য দিলে ৰিপ্লেৰে ভৰি পৰে কমেণ্ট বক্স। কি কমেণ্ট কৰে সামাজিক মাধ্যমত। এজনে লিখিছে, ঐ পাগল, তই বাহিৰত অধ্যয়ন কৰিছিলি নে কাম কৰিছিলি? আন এজনে লিখিছে, ঐ পাগল, মূৰ্খৰ লগত কোনো ভাল মানুহে কথা নকয়। কেলা এদিন বুৰঞ্জীবিদ ওলাবি, এদিন ৰাজনীতিবিদ ওলাবি। আচলতে কোননো তই? আন এজনে লিখিছে, তুমি বন্ধ হৈ আছা, বন্ধ হৈয়ে থাকা। তোমাৰ লগত টকশ্ব'ত বহি আমাৰ সময় নষ্ট কৰি লাভ নাই, কাৰণ তুমি যে এটা আস্থা পাগল সকলোৱে গম পায়। পাগল পাগল হৈয়ে থাকা। আকৌ আন এজনে লিখিছে, তোমাৰ লগত আৰু সত্যৰঞ্জন বৰাৰ লগত কোনেও নবহে, কাৰণ তোমালোকৰ লগত পলিটিকেল পাৱাৰ আছে। আন এজনে লিখিছে, পাগলে কি নকয়, ছাগলে কি নাখায়। আকাশৰ পৰা কোনোবা ফিৰিস্তা নামি আহিলেও তোমাৰ লগত নোৱাৰে, যদি তেন্তে তুমি এটা ডাঙৰ পাগল। আন এজনে লিখিছে, তোমাৰ লগত চকুৰ আলিৰ লগত বহাই দিম।